বন্ধুসকল আজি দুবৰী ধাৰাবাহিকখন চাবলৈ বহুত বেছি ভাল লাগিব যোৱাটো খণ্ড দেখিবলৈ পাইছিল যে দুবৰীয়ে পাৰ্থক আঙুঠিটো ঘূৰাই দিয়া কথা মামীয়েকৰ আগত খুলি কয় আনফালে দুবৰীয়ে আঙুঠিটো পাৰ্থক ঘূৰাই দিয়া কথাটো শুনি দেউতাকৰ আগত কথাবোৰ কৈ দুখত ভাগি পৰে আনফালে পাৰ্থই ৰিয়াহঁতৰ ঘৰলৈ যায় আৰু আনফালে দুবৰী মামীয়েকে আঙুঠিটো ঘূৰাই দিয়া কথাটো দুবৰী ভালকে সোধে আৰু কথাবোৰ আলোচনা কৰে আৰু দুবৰী মাক দেউতাকে কথাবোৰ শুনি আলোচনা কৰে আনফালে পাৰ্থই ৰিয়াহঁতৰ ঘৰত গৈ ৰিয়াৰ লগত বহুত কথা পাতে আৰু আনফালে পাৰ্থৰ ঘৰলৈ আহি ভনীয়েকক কলেজলৈ থবলৈ যায় আনফালে দুবৰী দেউতাকে দুবৰী আঙুঠিটো কথা সোধে আৰু দুবৰীয়ে খুলি থোৱা বুলি কয় আৰু দেউতাকে আমাৰ ইমান বিপদতো পাৰ্থৰ ঘৰৰ মানুহ আৰু পাৰ্থ কি খবৰ ল'ব নাহিল বুলি দুবৰী সোধে আৰু দেউতাক খঙত জ্বলি উঠে মামীয়েকৰ আগত সকলো শেষ কৰিম বুলি দুবৰী দেউতাকে কয় আৰু দুবৰী মাকে কথাবোৰ জানি অসুস্থ হৈ পৰে আৰু দুবৰীয়ে কিয় এনেকুৱা কৰিলে বুলি মাকে দুবৰীক সোধে আৰু দুবৰীয়ে মাকক সকলো কথা বুজাই কয় আনফালে পুলিচে কেছটো ইনভেষ্টিগেশ্যন কৰি থাকে আৰু দুবৰী মামীয়েকে কথাবোৰ দেউতাকক বুজাই কয় বন্ধুসকল আজি খণ্ডত দেখিবলৈ পাব যে পুলিচে কেছটো ইনভেষ্টিগেশ্যনৰ কাৰণে এজন ল'ৰাক মাতি সোধ-পোছ কৰিব আৰু আনফালে দুবৰীয়ে নয়নাৰ কথা ঘৰখনৰ কথা ভাবিব আৰু আনফালে ৰিয়া মাকে ৰিয়াৰ লগত কথা পাতিব আৰু ৰিয়াই বান্ধৱীৰ লগত ফুৰিবলৈ যাব সব বন্ধুসকল দুবৰীখন আজি চাবলৈ বহুত বেছি ভাল লাগিব যদি ভিডিওটো চাই ভাল পালে তেনেহলে লাইক কমেন্ট শ্বেয়াৰ আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ